গুড মৰ্নিং অসম আপোনালোক সকলোকে এছকেলি শ্ৰুতি ডেকা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ মই শ্ৰুতি স্মিতা ডেকাই আজি এতিয়া মোৰ স্বৰচিত কবিতা লৈ আহিছোঁ কবিতাৰ শিৰোনাম বি বৰুৱা কলেজৰ তুমি অভিনৱ কাশ্যপ আহিলি চাচলে যাওঁ বি বৰুৱা কলেজৰ তুমি অভিনৱ কাশ্যপ অভিমান তোমাৰ চিনাকি পৰিচয় নিয়ৰ শৰাই এটি শুভ্ৰ ৰাতিপুৱা এটি মিঠা অনুভৱেৰে কলেজৰ প্ৰথমটো খোজ চকুত লাজুকি লাজুকি চাৱনি মুখত এটি মিঠা হাঁহি লৈ এখোজ দুখোজকৈ আগবাঢ়িছিলোঁ কেণ্টিনখন পাৰ হ'ব লওঁতে হঠাৎ এটি খিলখিলীয়া হাঁহি আহি মোৰ কাণত পৰিলহি লগৰ কেইজনীয়ে ক'লে মই হাঁহি এটি মাৰি আঁতৰি আহিলোঁ ক্লাছৰুমলৈ আহি বহিলোঁ হিন্দী ডিপাৰ্টমেণ্ট পুখুৰী পাৰৰ চেঁচা বতাহজাকে মোৰ দীঘল চুলিখিনি উৰুৱাই নিছিল যেন ফাগুনৰ সৰাপাতহে মেজৰৰ ক্লাছ শেষ কৰি কেণ্টিনৰ ফালে আগবাঢ়িলোঁ সেই হাঁহিটো আকৌ এবাৰ শুনিলোঁ এইবাৰ লগৰ কেইজনীয়ে প্ৰায় চিঞৰি ক'লে এবাৰ চোৱাৰ হেঁপাহখিনি চেপি ৰাখিব নোৱাৰি ঘূৰি চালোঁ উফ সঁচাকৈ বৰ মৰম লগা তাৰ বেৰিয়া দাঁত কাৰ্লি চুলি আৰু ওঠৰ ফাকেৰে ফুটো নুফুটো এটি মিঠা হাঁহি মই যে চকুযোৰ আঁতৰাবই পৰা নাছিলোঁ গোটেই জীৱন যেন চাই ৰ এবাৰ যেন চিঞৰি চিঞৰি কৈ দিম সেই বি বৰুৱা কলেজৰ মিষ্টাৰ অভিনৱ কাশ্যপ মই যে তোমাৰ প্ৰেমত পৰিছোঁ জানা ভাল পাই পেলাইছোঁ তোমালৈ বুলি এহালিচা অনুভৱেৰে প্ৰেমৰ কবিতা এটাও লিখিছোঁ নাজানো তুমি আঁকোৱালি লোৱা নিলোৱা
কিন্তু মই যে তোমাক সঁচাকৈ ভাল পাই পেলাইছো সেই বিবৰা কলেজৰ তুমি অভিনৱ কাশ্যপ অভিমান তোমাৰ চিনাকি পৰিচয় ফাগুন হৈ